নমস্কাৰ, আজি বনাম ৰঙালাও, আলু আৰু ক'লা বন কচু। এইখিনি বনাবৰ কাৰণে এফাল ৰঙালাও লৈছোঁ, দুটা আলু লৈছোঁ আৰু বনৰীয়া ক'লা কচু লৈছোঁ। অলপ আদা নহৰু লৈছোঁ আৰু পিঁয়াজ এটি কাটি লৈছোঁ। গেছটো জ্বলাই কেৰাহীটো তুলি দিলোঁ। কেৰাহীটো গৰম হ'ল, তেল দি দিলোঁ পৰিমাণ অনুযায়ী। তেল গৰম হৈ গ'ল, পিঁয়াজখিনি দি দিলোঁ। পিঁয়াজখিনি ৰঙচুৱা হোৱালৈকে লৰাই ভাজিম। পিঁয়াজখিনি ভজা হৈ গ'ল, এতিয়া ৰঙালাও আৰু আলুখিনি দি দিলোঁ। অলপ সময় ৰঙালাও আৰু আলুখিনি লৰাই ভাজি ল'ম। মোৰ যদি ভিডিঅ'বিলাক চাই ভাল লাগে তেনেহ'লে মোৰ ইউটিউব চেনেল নমস্কাৰ এই চেনেলটি লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে নমস্কাৰ ফেচবুক পেজটো ফ'ল' কৰি দিব। সোৱাদ অনুযায়ী নিমখ দি দিলোঁ আৰু লগতে হালধি দি দিলোঁ। হালধি আৰু নিমখখিনি মিক্স হোৱাকৈ অলপ সময় ভাজি ল'ম। ৰঙালাও আৰু আলুখিনি আধা ভজা হৈ গ'ল, ক'লা কচুখিনি দি দিলোঁ। আপোনালোকে ক'লা কচুখিনিৰ বাকলি গুচাই সৰু সৰুকৈ কাটি ধুই ৰ'দত দি ল'ব। ধুই ৰ'দত দি ল'লে নুখুজায়। এতিয়া আটাইখিনি মিক্স কৰি ভাজি ল'ম। গোটেইখিনি আধা ভজা হৈ গ'ল, এতিয়া 3 মিনিটমানৰ কাৰণে ঢাকনিখন দি দিলোঁ। 3 মিনিটমান হৈ গ'ল, ঢাকনিখন গুচাই দিলোঁ। কচু আৰু আলুখিনি অলপ সিজিলে এতিয়া খুন্দি থোৱা আদা নহৰুখিনি দি দিলোঁ। গোটেইখিনি মিক্স হোৱাকৈ ভালকৈ লৰাই ভাজি ল'ম। আপোনালোকে এনেকৈ কচু আৰু আলুৰ তৰকাৰী খাই পাইছেনে? কমেণ্ট কৰি জনাবচোন। মই কিন্তু কচু আৰু আলুৰ তৰকাৰী খাই বহুত ভাল পাওঁ, মোৰ বহুত প্ৰিয়। ভালদৰে ভজা হৈ গ'ল, গতিকে পানী দি দিলোঁ। অলপ সময়ৰ কাৰণে ঢাকনিখন দি দিলোঁ। এতিয়া ঢাকনিখন গুচাই দিলোঁ। এতিয়া পানীখিনি শেষ নোহোৱালৈকে মাজে মাজে লৰাই থাকিম। মাজে মাজে যদি লাৰি নিদিওঁ তেতিয়াহ'লে কেৰাহীটোত লাগি ধৰিব। চাওকচোন, তৰকাৰীত থকা গোটেই পানীখিনি শুহি নাইকিয়া হৈ গ'ল। মান ধনিয়াৰ পাত সৰু সৰুকৈ কাটি ৰাখিছিলোঁ, গতিকে সোৱাদৰ কাৰণে তৰকাৰীৰ ওপৰত দি দিলোঁ। আৰু মোৰ ৰঙালাও, কচু, আলুৰ তৰকাৰী ৰেডি হৈ গ'ল। ধন্যবাদ।